হয়, আজি আমি মাজবাট ডেভেলপমেণ্ট ব্লকত সেইকাৰণে অহা হৈছে যে এইটো অঞ্চলৰ ৰাইজে বহুতো আপত্তি কৰিছে। আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLT কমপ্লেইন দিছে যে বহুতো এই ব্লগৰ আণ্ডাৰত বৃহৎ কেলেংকাৰী হৈছে বুলি আমাক খবৰটো দি আছে। এইটোৰ কাৰণে য'ত নেকি বেছিকৈ কেলেংকাৰী হৈছে সেইটো আমি আজি RTI মাৰি কি হৈছে কি হোৱা নাই তদন্তটো ল'ব আহিছোঁ। গতিকে আমি ইয়াত আজি দুটা BCDC এই স্পেচিয়েলি দুটা BCDCটো আমি আজি RTI মাৰা হৈছে। কোনটো BCDC? এইটো গেলাবিল BCD মই কৈ যাই আছোঁ আপোনাক। এইটো কাইণ্ডলি প্ৰভাইড মি ফলোয়িং ডিটেইলছ। কাইণ্ডলি প্ৰভাইড মি দ্য লিষ্ট অফ MCLA EM BTC LED ফাণ্ড ফ্ৰম 2015 to 20 আণ্ডাৰ মাজবাট ডেভেলপমেণ্ট ব্লক। এইটো নাম্বাৰ 1। নাম্বাৰ 2, কাইণ্ডলি প্ৰভাইড মি দ্য লিষ্ট অফ IAY হাউচেছ centrally sponsor and state share of Gelabil BCDC from 2005 to 15. It is 2 number question. Or 3 number. IAY houses have been provided to us in the same ID. Why? 8 to 3 number. 4 number hall kindly provide me the list of MGNREGA scheme and PMAY list of Joygopur BCDC from 2015 to 20 under Mazbat Development Block. এই দুটা BCDC PMY গিৰি হৈ আছে নাই সেইটো মানে আগত যেটো নেকি 2005 পৰা 15 লৈকে চলিছিলে IAY তাতে বৃহৎ কেলেংকাৰী হৈছে বুলি কৈছে। হিতৰ কাৰণে আমি হিটো মাৰা হৈছে। এতিয়া আপোনালোকে মানে বেলেগ আঁচনিৰ কাৰণে নহয়, খালি PMY গৃহ আৰু আয়ু গৃহতহে মানে RTI মাৰিছে। আৰু এইটো হ'ল আৰু কি বুলি কয় MCLA EM BTC LED ফাণ্ড। আচ্ছা। এইটো স্পেচিয়েলি লাষ্ট ইয়াৰত 50 লাখকে পাইছিলে এটা MCLA আৰু এটা EM টো বেছি পাইছে নেকি সেইটো আমি নাজানো। লিষ্টটো ওলোৱাৰ পিছত গম পাই যাম। কিন্তু আমি দেখা গৈছে বেলেগ সমষ্টিত যেটো নেকি LED ফাণ্ড, এই LED ফাণ্ড দি মানে এটাও কাম কৰা আমি দেখা নাই। এইটো মানে অফিচিয়েল নাম্বাৰ 1 এইটো পলিটিকেল লিডাৰ। আপুনি 5 নং চাৰপাং আমাৰ যেটো BTC সমষ্টি আছে তেওঁলোকে MCLA ফাণ্ডৰ কিবা কাম দেখা পাইছে নাই? আমিতো দেখা নাই আৰু ৰাইজেও কৈ আছে এইটো MCLA LED সেইটো পানৰ লগত আমি কাম কৰা দেখা নাই বুলি কৈছে। আমি বেলেগ জায়গাত ইনকুৱাৰী কৰিছোঁ। ইনকুৱাৰী কৰাত মানে এটাও মানে কাম মানে স্পটত নাই। মানে MCLA ফাণ্ডবিলাকৰতো মানে ঠিকাদাৰ বা কমিটি এংগেজ কৰাই, এই কমিটিবিলাক আপোনালোকে বিচাৰিছে নেকি? হয়, আমি তদন্ত কৰি আছোঁ, বিচাৰিছোঁ। আমি নহয় মানে কামবিলাকৰ আঁচনিবিলাকৰ নাম আৰু কোনে কামবিলাক কৰিছে সেইটো বিচাৰিছে নাই? হয়, বিচাৰিছোঁ। বিচাৰিছে। অলৰেডি বেলেগ বেলেগ সমষ্টিটো আমি পাইছোঁ, ওলাইছোঁ। কিন্তু পইচা ড্ৰ কৰিছে, কাম এটাও কৰা নাই। এইটো অলৰেডি কোনে ওলাইছে কোনে ওলোৱা নাই সেইটো তথ্যবিলাক ওলাই গ'ল। তো আজি আমি স্পেচিয়েলি এইটো 5 নং চাৰপাং BTC পৰিষদীয় সমষ্টিত আমি এইটো দুটা BCDC আৰু এইটো MGNREGA MCLA ফাণ্ড বা IAY এইটো মানে RTI মাৰা হৈছে। আৰু ইয়াৰ 5 নং চাৰপাঙৰ EM কোন হয়? EMটো আপোনালোকে জানে, এইটো চেমচুন্দি হয়। চেমচুন্দি হয়। আপোনালোকে মানে কি চেমচুন্দি মানে এই MCLA ফাণ্ডৰ কিবা দুৰ্নীতি কৰা বুলি আপোনালোকে অনুমান কৰিছে নেকি? নিশ্চয়, মানুহবিলাকতো কৈছে দুৰ্নীতি হৈছে বুলি কৈছে। সেইটো কাৰণে আমি আজি RTIটো মাৰিছোঁ। RTI মাৰাৰ পিছত যেতিয়া তথ্যটো ওলাব তেতিয়া কমপ্লিটলি সেইটো আহি যাব। আমি আসাম চৰকাৰৰ লগত আলোচনা কৰি আছে যে আপোনালোকে কমপ্লেইনটো দিয়ক, তথ্য আকাৰে কমপ্লেইনটো দিয়ক। আমি যদি ষ্টেটত যদি এইটো চাৱাৰ পিছত এইটো ষ্টেট গভৰ্ণমেণ্টে যেতিয়া এপ্ৰুভেল কৰিব তেতিয়া 100% ডেফিনিট এইটোত মানে CBI ইনকুৱাৰী হ'ব। এইটো আমাক মানে বিশ্বাস দিছে, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট XBLT এইটো বিশ্বাস দিছে। ঠিক আছে।